পদাৰ্থ মহৰ্ষি কণাৰ এই যে আমাৰ পুৰণি বিজ্ঞানীসকল যাক আপুনি দাৰ্শনিক বুলি কয়, মই কিন্তু বিজ্ঞানী বুলি কওঁ, কাৰণ তেখেতসকলে বিভিন্ন ধৰণে চৰ্চা কৰিছিল। হয়তো আপোনালোকে দাৰ্শনিক বুলি ক'লেও একো অসুবিধা নাই, কাৰণ সেই দৰ্শনৰ মাজতে বিজ্ঞান লুকাই আছিল। কিন্তু আমি দৰ্শন হিচাপে বা দাৰ্শনিক হিচাপে তেখেতসকলক সমাজত প্ৰচাৰিত কৰিলোঁ, আৰু দৰ্শনক প্ৰচাৰিত কৰাৰ কাৰণে বিজ্ঞান সদায় তলত পৰি গ'ল। বুজিছে? দৰ্শন আৰু বিজ্ঞান এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি হয়। বিজ্ঞান আৰু দৰ্শন তেনেকুৱাকৈ সম্বন্ধিত হৈ আছে, তেনেকুৱাকৈ এটা লিংক হৈ আছে বিজ্ঞান আৰু দৰ্শনৰ। কিন্তু আমাৰ যিটো ছিষ্টেম, আমাৰ যিটো সামাজিক ছিষ্টেম, আমাৰ যিবিলাক ছ'চিয়েল নৰ্মছ, আমাৰ যিবিলাক ছ'চিয়েল ভেলু, আমাক সদায় বিভাজিত কৰি ৰাখিলে যে বিজ্ঞান পঢ়া মানুহখিনি কেৱল ডক্তৰ, ইঞ্জিনিয়াৰ বা তেনেকুৱাকৈ ফিজিক্স কেমেষ্ট্ৰিৰ প্ৰফেচৰ হ'ব, আৰু যিখিনি কলা শাখাৰ মানুহ তেখেতসকলৰ বিজ্ঞান পঢ়াৰ কোনো দৰকাৰ নাই। তেখেতসকলে কেৱল কলা শাখাই পঢ়ক, পলিটিকেল চায়েন্সে পঢ়ক, এডুকেশ্যনে পঢ়ক, তেখেতসকলে লজিক ফিলচফি পঢ়ক, কিন্তু বিজ্ঞান নপঢ়ক। এইটো এটা নেগেটিভ ক্ৰিয়েট হৈছিল। আপুনি হয়তো কথাখিনি বুজিবলৈ